সুদখোৰ ঘুচখোৰ মুদখোৰ একেই কথা। অসমত সুদখোৰ ঘুচখোৰ দুইটাকে ধৰি আছে। মানে পুলিচে বহুত সিহঁতৰ ওপৰত চাৰ্জ কৰি আছে। কিন্তু আহক জানি লওঁ সুদ কোনে খায় আৰু কিয় খায়। এটা সময় আছিলে সুদ বস্তুটো এনেকৈ খাইছিলে। 100 টকা এটা হ'লে সুদত লগাই দিছিলে। এমাহ ঘূৰি আহোঁতে 10 টকা দিব লাগিছিলে। এইটো আমি চকুৰে দেখা বহুত সুদখোৰ আছিলে। কিন্তু এতিয়া খাই এইকেইটা পেটুকা হৈ গ'ল। পেট ডাঙৰ কৰিলে। গৰীবৰ ওপৰত যিমান পাৰে জোৰ জুলুম কৰি পেলাই মাটি বিটাকাখিনি অৱস্থা নাইকিয়া কৰি দিছে। আৰু যিয়ে নহওক বহু বছৰ পিছত হ'লেও এতিয়া সুবুদ্ধিৰ উদয় হৈছে। বৰ্তমানৰ আমাৰ অসমৰ চৰকাৰখনে এতিয়া সুদখোৰৰ ওপৰত বিচাৰ কৰিবলৈ লৈছে। কিন্তু কেইটামান ধৰিছে, কিমানজনক ধৰিছে নাজানো। তো মই জনামতে আগতে যি দেখা পাইছিলোঁ প্ৰায় মানুহে সুদ খাইছিল। এবাৰ সুদ খাই পেটুকা হৈ গ'লে পিছত বোলে এৰি দিয়ে। এতিয়া কি ক'ম। আৰু ঘুচখোৰ যিসকলে ঘুচ খায়, কোনসকলে খায় চাওক। চৰকাৰৰ চাকৰিয়াল যিমান মানুহ আছে, ক'ত যাব তাতে ঘুচ। কোৰ্টত যাব ঘুচ, মাটি বাৰী কাম লৈ পেলাই যাব ঘুচ। যিমান চৰকাৰী যিমান বিষয় আছে, বিভাগ আছে, য'তে আপুনি নাযাওক কিয় চব ঘুচ নিদিলে কাম নহয়। তেতিয়া কিছুমান মানুহে বাধ্যত পৰি পেলাই ঘুচ দিব লাগে, নহ'লে কাম নহ'ব। তো কিমানজনক ধৰিছে বিচাৰি পাবলৈ নাই। আৰু পাব্লিকে দেখুৱাই নিদিয়ে। কিয় দিব? ইয়াৰো কাৰণ আছে। কিয় দিব নিদিয়ে। এতিয়া কি ক'ম। ঘুচ খোৱাটো কমিব নেকি আপুনি ভাবেনে? নকমে। যেতিয়ালৈকে চৰকাৰৰ বিভাগীয় কৰ্মচাৰীসকল যেতিয়ালৈকে লোভীয়া মানুহক দিব দায়িত্ববিলাক, তেতিয়ালৈকে ঘুচখোৰ নকমে। আৰু লোভ থকা মানুহে ঘুচ খায়। চৰকাৰে যিখিনি দিয়ে দৰমহা, সেইখিনিয়ে পেট নভৰে। ভাই 50,000 লাখ টকা দৰমহা পায়ো পেট নভৰে। আৰু যিসকলে এদিনত 500 টকা এটা ইনকাম কৰিব নোৱাৰে, পৰিয়ালটোৱে ভালকৈ পুহিব নোৱাৰে, সেইসকলৰ পৰা ঘুচ লয়। এইবিলাক হাৰামি। একেটা গু খুৱাব লাগে। গু পায়খানা খুৱাব লাগে। তহঁতে ইমান টকা দৰমহা পায়ো পেট নভৰে। গৰীব দুখীয়াই পেটটো ভৰাব নোৱাৰে। নিজৰ এই পৰিশ্ৰম কৰি পেটটো ভৰাব নোৱাৰে, আৰু সেইসকলৰ পৰা ঘুচ লওঁ। লাজ নালাগে নীলাজসকল। গতিকে মই ভাবোঁ ঘুচ খোৱা নকমে নেকি। কিমানজনক ধৰিব। চুপে চাপে চবে খাই থাকে। যেতিয়া সাধাৰণ মানুহ এজনে কিবা কামত যায়, তেতিয়াহে বুজি পায় কোনজন ভাল, ঘুচ খায় নে নাখায়। কিন্তু ঘুচ দিবই লাগে। ঘুচ নিদিলে আকৌ কাম নহ'ব। গতিকে এই ঘুচ খোৱাবিলাকে আৰু সুদ খোৱাবিলাকে এইবিলাকে ঘু খাব নোৱাৰে নেকি? সেইসকলে অলপ ঘু খাই ট্ৰাই কৰিব লাগে কেনে লাগে। যদি ভাল লাগে, ঘুচৰ নিচিনা লাগে, সুতৰ নিচিনা লাগে, তেতিয়াহ'লে গু খালেই হ'ল, মল খালেই হ'ল। নীলাজহঁত মই ভাল পাইছোঁ। এই ঘুচখোৰ আৰু সুদখোৰবিলাক নাইকিয়া হৈ যাব লাগে। একদম টোটেলি নাইকিয়া হৈ যাব লাগে। মানুহ টকাৰ লোভত এইবিলাক কৰে। টকা লোভীয়া কুকুৰ। মই কোনেও মান্য নকৰিব দেই। মই কথাটো কৈছোঁ আৰু তাকেই ক'ম, যোনে এইবিলাক কৰে। মই আচলতে এইবিলাক ঘিণ কৰোঁ কাৰণেহে কৈছোঁ। মোৰ ব্যক্তিগত মন্তব্য এয়া। মই আপোনাক ভাল পাব পাৰোঁ, নাপাবও পাৰোঁ, কিন্তু আপুনি বেয়া পাব নোৱাৰে, জানে হয়নে কথাটো? গতিকে মই কৈছোঁ বুলি মোৰ ওপৰত কোনো খং কৰিব নালাগে। যাৰ গাত সেইটো গুণ আছে, সিয়ে তাৰ তাতহে বেয়া লাগিব পাৰে। একো নাই, বেয়া লাগিলে একো নাই। মই সঁচা কথাটো ক'বলৈ কিহৰ কি মই ক'ব পাৰোঁ। মই এইবিলাক নাভাবোঁ। গতিকে মইতো বেয়াও কোৱা নাই। চৰকাৰে পদক্ষেপ লৈছে ঘুচখোৰ আৰু সুদখোৰক কিবা শাস্তি দিব লাগে। মই ইয়াত সন্মতি জনাইছোঁ। মোৰ যিটো ভাৱ, মোৰ যিটো ৰিয়েকশ্যন, মই সেইটোহে জনাইছোঁ দেই। আচলতে সমাজৰ পৰা এইবিলাক নাইকিয়া হ'ব লাগে। চাব, যিবিলাকে লাখ লাখ টকা সুদত দিয়ে, কোনোবা মানুহ এজন যদি বিপদত পৰি 10 টকা এটা গৈ সোধে, কেতিয়াও নিদিয়ে। সেইটোতো সুদ বঢ়াব লাগে। সুদ কি? মই এসময়ত শুনা পাইছিলোঁ যে চক্ৰবৃদ্ধি সুদ, বাহ,
সুদ আকৌ চক্ৰবৃদ্ধি। কেতিয়াবা লিখা পঢ়া কৰোঁতে অলপ পাইছিলোঁ চক্ৰবৃদ্ধি সুদৰ হিচাপটো কেনেকৈ কৰে। বহুত ডেঞ্জাৰ, বহুত মানে কি ক'ম, গুড়ৰ দৰত টকা বাঢ়ি যায়। গাঁৱে গাঁৱে মানে সাধাৰণ মানুহবিলাক কিছুমান আছে, মানে কিছুমান টকা এতিয়া মানে টকাৰ মালিক হৈছে,